নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ আসাম ষ্টেটিষ্টিক্স ইউটিউব চেনেললৈ। আজি ভিডিঅ'টো মই নন ফাৰ্মৰ যিটো বিজনেছ প্লেন সেইটো কেনেকৈ ফিল আপ কৰিব সকলোখিনি মই এই ভিডিঅ'ত জনাম। আপোনালোকে এইখন ফাৰ্মত যিকোনো ধৰণৰ বিজনেছ ধৰি লওক কাপোৰৰ দোকান, গেলামালৰ দোকান, মাছৰুমৰ, তাৰপিছত হেণ্ডলুমৰ বিজনেছ ধৰি লওক, তাৰপিছত হৰ্টিকালচাৰ, বেকাৰী, পাণ শ্বপ, তামোল বাগানৰ বিজনেছ, ইণ্টাৰনেট, জেৰক্স, প্ৰিণ্টাৰ, তাৰপিছত টেইলৰিং, বিউটি পাৰ্লাৰ, তাৰপিছত পোষ্ট চিলিং যিটো আছে সেই গোটেইখিনি বিজনেছৰ আপোনালোকে এইখন ফৰ্মতে ফিল আপ কৰিব পাৰিব। চ' কেনেকৈ ফিল আপ কৰিব মই বুজাই দিম বাৰু। চ' চাওক প্ৰথমতে চাওক MMUA নন ফাৰ্ম বিজনেছ প্লেন। বিজনেছ টাইপটো ট্ৰেডিং, মেনুফেকচাৰিং, ছাৰ্ভিচ, টিক দ্য বিজনেছ টাইপ। আপোনালোকে যোনটো বিজনেছৰ নামটো লিখিব, মানে ছাব কেটেগৰী যেতিয়া নামটো লিখিব, তো সেই বিজনেছটো কোনটো টাইপৰ হয়, ট্ৰেডিং, মেনুফেকচাৰিং নে ছাৰ্ভিচ, যোনটো হয় আপোনালোকে সেইটো টিক মাৰ্ক দিব। ধৰি লওক আপোনালোকে গেলামালৰ দোকান, গ্ৰচাৰী দোকান যদি আপোনালোকে যদি মানে বিজনেছ কৰিব, তেতিয়া তাত আপোনালোকে ট্ৰেডিং বুলি দিব। যদি আপোনালোকে মেনুফেকচাৰিংটো কি ক'ব, ধৰি লওক আপোনালোকে পোষ্ট চিলিং বা তাৰপিছত আকৌ হেণ্ডলুমৰ বিজনেছ বা তাৰপিছত কি আছে আৰু কি আছিলে মাছৰুমৰ, তো সেইবোৰ বিজনেছ কৰিলে আপোনালোকে মেনুফেকচাৰিঙত আপোনালোকে টিক মাৰ্ক দিব। ছাৰ্ভিচটো ধৰি লওক আপোনালোকে বিউটি পাৰ্লাৰ, টেইলৰিং, হোটেল, মোবাইল ৰিপেয়াৰিং শ্বপ, তাৰপিছত আৰু কি আছে প্ৰিণ্টাৰ, জেৰক্স, সেইবোৰ যদি বিজনেছ কৰে তেতিয়া আপোনালোকে কি দিব, ছাৰ্ভিচত টিক মাৰ্ক দিব। তাৰপিছত নেম অফ দ্য মেম্বাৰ, ইয়াত মেম্বাৰগৰাকীৰ নাম লাগিব, কণ্টেক্ট ডিটেইলছ, ফোন নম্বৰ লাগিব, HCG নেম এণ্ড কোড, আত্মসহায়ক গোটৰ নামটো লাগিব, তাৰপিছত কোড নাম্বাৰটো লাগিব, VO নে CLF সেইটো নামটো লাগিব, ডিষ্ট্ৰিক্টৰ নামটো লাগিব, আকৌ ব্লকৰ নামটো লাগিব। কাৰেণ্ট এনুৱেল ইনকাম এজ অন ডেট, বৰ্তমান সময়ত তেওঁৰ ইনকাম কিমান সেইটো দিব লাগিব। এণ্টাৰপ্ৰাইজ ষ্টেটাছ এক্সিষ্টিং, এষ্টাব্লিছড বিফৰ 12 মান্থছ অৰ নিউ। যদি আপোনালোকৰ যিটো বিজনেছ কৰিব, সেই যদি আপোনালোকে যোনটো বিজনেছ মানে কৰিব বা আগৰ পৰাই কৰি আছে, মানে আপোনালোকে যদি বিজনেছটো 12 মাহৰ আগৰ পৰাই কৰি আছে, তেতিয়া আপোনালোকে এক্সিষ্টিং বুলি দিব, আৰু যদি নতুনকৈ খুলিছে তেতিয়াহ'লে আপোনালোকে নিউ বুলি দিব। তাৰপিছত প্লিজ মেনশ্যন বিজনেছ এক্টিভিটি ইফ এক্সিষ্টিং। যদি আপোনালোকে এক্সিষ্টিং বুলি দিয়ে তেতিয়া আপোনালোকে ইয়াত সেই বিজনেছটোৰ নামটো লিখি দিব। তাৰপিছত টাইপ অফ বিজনেছ এক্টিভিটি প্লান ফৰ, প্লিজ মেনশ্যন দ্য বিজনেছ এক্টিভিটি। ইয়াত আপোনালোকে যোনটো বিজনেছ কৰিব সেই বিজনেছটোৰ নামটো ইয়াত ভৰাই দিব। ধৰি লওক আপোনালোকে গ্ৰচাৰী ষ্ট'ৰ খুলিছে, নে পাণ শ্বপ খুলিছে, নে হোটেলৰ দোকান খুলিছে, নে হেণ্ডলুমৰ বিজনেছ কৰিছে, নে মাছৰুমৰ কৰিছে, নে পোষ্ট চিলিঙৰ কৰিছে, নে তাৰপিছত কাপোৰৰ দোকান, তো সেই গোটেইখিনি আপোনালোকে মানে যিটো ক্লথ ষ্ট'ৰ বুলি কয় সেইটো আপোনালোকে তেনেকৈ লিখি দিব পাৰে এইটোত। তাৰপিছত মাৰ্কেটিং এণ্ড চেলছ প্লেনটো চাই লওক কি আছে। হাউ টু ইনফৰ্ম দ্য বিজনেছ এক্টিভিটি টু কাষ্টমাৰ, আপোনাৰ ব্যৱসায় সম্পৰ্কে আপোনাৰ কাষ্টমাৰক কেনেকৈ অৱগত কৰিব, ইয়াত আপোনালোকে লিখি দিব পাৰে। এডভাৰটাইজমেণ্টৰ যোগেদি বা HCG মিটিঙৰ যোগেদি বা বেনাৰৰ থ্ৰুদি জনাব পাৰে, সেইবোৰ লিখি দিব। হুৱেৰ টু চেল দ্য প্ৰডাক্ট, আপোনালোকৰ প্ৰডাক্টসমূহ মানে কেনেকৈ বিক্ৰী কৰিব, ক'ত বিক্ৰী কৰিব, ধৰি লওক মাৰ্কেট এৰিয়া লিখিব পাৰে, হাউচ হোল্ড লিখিব পাৰে, আৰু কি আছে ড'ৰ টু ড'ৰ যেনে তেনে লিখি দিব পাৰে। তাৰপিছত আছে ফাইনেন্সিয়েল প্লেন, প্ৰজেক্টেড বিজনেছ প্লেন ফৰ 3 years। 3 বছৰ দিছে, আপোনালোকে এবছৰ কৰিলে হ'ব। চব কি আছে, অন ফাণ্ড আপোনাৰ ফালৰ পৰা কিমান লগাইছে সেইটো দিব। গ্ৰাণ্টছ MMUA 10,000 টকা দিব। বেংকৰ পৰা যদি লোন লৈছে ভৰাব পাৰে বা নভৰালে একো নহয়। ধৰি লওক আপোনালোকে অন ফাণ্ড লগালে 20,000 টকা, 10,000 টকা চৰকাৰে দিলে, আকৌ যদি 20,000 টকা বেংকৰ পৰা লোন ললে, যদি আধাৰ থাকে তো আধাৰ নিদিলেও হ'ব। তো 20,000, 10,000, 30,000, 20,000 কিমান হ'ব, 50,000 টকা। ইয়াত 50,000 বুলি লিখি দিব। যিকোনো বিজনেছ হওক আপোনালোকে তেনেকৈ লিখি দিব পাৰে। তাৰপিছত এক্সপেঞ্চেছ, ধৰি লওক কিমান খৰচ, মানে এইটো এক্সপেঞ্চেছটো মানে খৰচটো ক'ত হ'ব। ফিক্সড কেপিটেল, ফাৰ্নিচাৰ, ফিক্সাৰ, লেণ্ড, মেচিনাৰী, বিল্ডিং, এইবোৰ ধৰি লওক 20,000 টকা গ'ল। ৱৰ্কিং কেপিটেল ধৰি লওক 20,000 টকা গ'ল, মানে ৰ' মেটেৰিয়েল, ইনভেণ্টৰী, ৰেণ্ট, ইলেক্ট্ৰিচিটি, লেবাৰৰ খৰচটো ধৰি লওক 20,000 টকা গ'ল। আদাৰ এক্সপেঞ্চেছ যদি থাকে তো মই ধৰি লৈছোঁ 10,000 টকা। তো 20,000 কিমান হ'ব, 40,000 টকা, আৰু 10,000 টকা কিমান হ'ব, 50,000 টকা, মানে যদি টোটেল আমাৰ যিটো খৰচ হ'ব।
আপোনালোকৰ খৰচটো আপোনাৰ যিটো ইনভেষ্ট কৰিছিলে সিমানটোৰ ভিতৰতে হ'ব লাগিব। তো মই কিমান কৰিছিলোঁ ইনভেষ্ট, ধৰি লওক 50,000 টকা কৰিছিলোঁ, 50,000 টকা কৰিছিলোঁ। তো মই খৰচটো 50,000 টকাই ধৰিলোঁ। তো আপোনালোকে সেই তেনেকুৱাই মানে কৰিব লাগিব। যিমানটো ইনভেষ্ট কৰিব তাৰ ভিতৰতে খৰচটো হ'ব লাগিব। তো আহিলে গ্ৰ'থ প্ৰজেকশ্যন মানে ইনকামটো। ৰেভিনিউ থ্ৰু ট্ৰেডিং বিজনেছ। যদি আপোনালোকে ট্ৰেডিং বিজনেছ কৰে, যদি আপোনালোকে গ্ৰ'চাৰী ষ্ট'ৰ বা তেনেকুৱা ধৰণৰ যদি কিনা বেচামূলক মানে বিজনেছ কৰে, তেতিয়া আপোনালোকে ট্ৰেডিং হ'ব। ট্ৰেডিঙত টিক মাৰ্ক দিব। তেতিয়াহ'লে আপোনালোকে ট্ৰেডিঙৰ যিটো প্ৰথম আছে সেই প্ৰথম লাইনত আপোনালোকে ট্ৰেডিঙৰ যিটো ৰেভিনিউ হ'ব সেইটো ইয়াত ভৰাই দিব। যদি আপোনালোকে মেনুফেকচাৰিঙৰ বিজনেছ কৰে, ধৰি লওক হেণ্ডলুমৰ বিজনেছ বা মাছৰুমৰ বিজনেছ বা পোষ্ট চিলিঙৰ বিজনেছ কৰে, তেতিয়া আপোনালোকে কি দিব লাগিব, মেনুফেকচাৰিঙত মানে ভৰাব লাগিব ৰেভিনিউটো কিমান হ'ব। ধৰি লওক 70,000, 80,000 যিমান হ'ব পাৰে মানে এবছৰত সেইটো ভৰাই দিব। যদি ছাৰ্ভিচৰ যদি বিজনেছটো কৰে, তেতিয়া আপোনাৰ ছাৰ্ভিচৰ যিটো ৰেভিনিউ হ'ব সেইটো ইয়াত লিখি দিব যিমানটো হ'ব। তাৰপিছত আদাৰ ইনকাম থাকিলে লিখিব পাৰে বা নিলিখিলেও একো নহয়। তাৰপিছত টোটেল টাৰ্ণ অভাৰটো কিমান হ'ব প্লাছ কৰি দিব। যদি টোটেল হ'ব সেইটো লিখি দিব। ধৰি লওক টোটেল বোলে 1 লাখ টকা হ'ল বোলে, তো টোটেল লিখি দিব। তাৰপিছত নেট প্ৰফিট ইনকাম মাইনাছ এক্সপেঞ্চেছ ইয়াত লিখি দিছে D = C - B। নেট প্ৰফিটটো কিমান পাব সেইটোৰ লগত আপোনালোকে কি কৰিব, ইনকাম যিমানটো হ'ব তাৰ লগত এক্সপেঞ্চেছ সেইটো কি কৰিব, মাইনাছ কৰি দিব। ধৰি লওক আপোনালোকৰ ইনকাম কিমান হ'ল 1 লাখ টকা আৰু এক্সপেঞ্চেছ কিমান আছিলে 50,000 টকা। তো 1 লাখৰ পৰা 50,000 মাইনাছ কৰিলে কিমান হ'ব, 50,000 টকা আপোনালোকৰ কি হ'ল নেট প্ৰফিট ওলালে। তাৰপিছত টোটেল এনুৱেল ইনকাম অফ দ্য মেম্বাৰ, কাৰেণ্ট ইনকাম প্লাছ নেট প্ৰফিট। তাৰপিছত বৰ্তমান যিটো ইনকাম মানে আপোনালোকৰ নেট প্ৰফিট যিমান পালে 50,000 টকা, তাৰ লগত কাৰেণ্ট ইনকাম, আপোনাৰ কাৰেণ্ট ইনকাম যিমান আছিলে আপোনাৰ ওপৰত দিব, সেই ইনকামটো যি ওপৰত দিব সেইটো মানে কি কৰি দিব, তাৰ লগত প্লাছ কৰি দিব। ধৰি লওক ওপৰত আপোনালোকে দিলে বোলে কাৰেণ্ট ইনকাম বোলে 30,000, তাত 30,000 লগত নেট প্ৰফিট কিমান আছিলে 50,000 টকা, সেইটো আপোনালোকে প্লাছ কৰি দিব, কিমান হ'ব 80,000। তেনেকুৱা আপোনালোকে বনাই পেলাই আপোনাৰ মতে সেইটো ইয়াত লিখি দিব। তাৰপিছত ছাবমিটেড বাই, নেম অফ দ্য মেম্বাৰ, কণ্টেক্ট নম্বৰ এইবোৰ আপোনালোকে ভৰাই দিব। এইটো নালাগে পাৰিব, এইটো নালাগে। চ' আপোনালোকে তেনেকৈ কৰিব লাগিব। যিকোনো ধৰণৰ বিজনেছ আপোনালোকে নিজৰ মতে এইটো বনাই ল'ব পাৰে। খালি আপোনালোকে কি হ'ল, যদি আপোনালোকে ইয়াতে ভুল কৰে, ইয়াত ভুল নকৰিব। যদি আপোনালোকে ইয়াতে ভুল কৰে তেতিয়া প্ৰব্লেম হৈ যাব পাৰে। যদি আপোনালোকক এইখন ফৰ্মৰ PDF টো লাগে, তেতিয়াহ'লে মোক জিমেইলত গৈ পিনে মেছেজ কৰিব, মই তাতে দি দিম। এইখন ফৰ্মৰ PDF টো মোৰ ওচৰত আছে মানে। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। চ' আজিৰ ভিডিঅ'টো ইমানেই। টেক কেয়াৰ এণ্ড বাই বাই।